সকলো ভালে আছে মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 12টা মই অলৰেডি ভাত আৰু দাইল ধুই থৈ আহিলোঁ আৰু ব্ৰেকফাষ্ট কৰি আজৰি হ'লো আপোনালোকে দেখিলেই আৰু গা চাও ধুই আহিলোঁ মই আজি ভাত একচুৱেলি অকণমান সোনকালে বনাইছোঁ কাৰণ এফালে যাব লগা আছে কাম দুটামান আছে মই ভাবিলোঁ আজি মোৰ মুডটো ফ্ৰেছ হৈ আছে আৰু যেতিয়া মোৰ মুডটো ফ্ৰেছ আৰু মই এক্টিভ হৈ থাকোঁ তেতিয়াহে মোৰ ব্লগ এটা ষ্টাৰ্ট কৰিবলৈ মন যায় প্ৰথমতে ভাবিলোঁ ষ্টাৰ্ট কৰোঁ তাৰপিছতে ভাবিছোঁ ষ্টাৰ্ট নকৰোঁ কিন্তু তাৰপিছতে তেনেকৈ ভাবিলোঁ ষ্টাৰ্ট কৰিয়ে দিওঁ যি হয় হ'ব আৰু দেখাবলগীয়া বিশেষ একো নাই বাৰু একো প্লেনিং নাই কাৰণ কিন্তু ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ মোৰ নিজৰ ভাল লাগিব লগতে আপোনালোককো মই ব্লগ এটা আকৌ নতুনকৈ দিব পাৰিম মই ব্লগবিলাক সোনকালে বনাই আছোঁ কিন্তু দিওঁতে মোৰ অকণমান লেট হৈছে কাৰণ একেলগতে ব্লগবিলাক দি থাকিলেও ভাল নালাগে ঠিক আছে তেনেহ'লে এইটো ব্লগো শেষলৈকে চাই থাকিব আৰু যোনে মোৰ ব্লগবিলাক চাই বহুত ধন্যবাদ এইটো ব্লগো চাব আৰু লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি চাইডে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু ইফালে আমাৰ উইনি চুইটোৱে ভুকি আছে সেইটো কাৰণে মাতবিলাক আহি আছে বাহিৰত হুলস্থুলো হৈ আছে আৰু এতিয়া মই অকণমান ঠিক ঠাক কৰি লওঁ মানে খানা কি বনাম একদম চিম্পলকৈ কিবা এটা বনাম ভাবিলোঁ আপোনালোককো লগত ৰাখোঁ আৰু দিনটো কি হয় কি নহয় আজি দেখুৱাই থাকিম চাই থাকিব সেইটো কাৰণে শেষলৈকে আৰু এতিয়া মই একেবাৰে আপোনালোকক তেনেহ'লে পাকঘৰ লগ পাম চাই থাকিব ভিডিঅ'টো শেষলৈকে দাইলতে গোটা মগু আৰু বাকলি থকা যোনটো মচুৰ দাইল হয় সেইটো লৈছোঁ মই আৰু অকণমান টাইম মই ৰাতিয়ে মানে তিয়াই থ'ব লাগিছিলে কিন্তু মই পাহৰি গ'লোঁ এতিয়া মই কেইবাটাও চিটি লগাই দিম ইয়াতে এতিয়া নিমখ দি দিম সোৱাদ অনুসৰি আৰু দি দিম তেজপাত ইলাইচি লং ডালচেনি এয়া আপোনালোকে ইচ্ছা কৰিলে বিলাহী এটাও দি দিব পাৰে কিন্তু মোৰ ওচৰত আজি বিলাহী নাই সেইটো কাৰণে মই বিলাহী নিদিওঁ এতিয়া ঢাকনিখন লগাই দিম আৰু চিটি কেইটামান আহিবলৈ দিম মোৰ যিহেতুকে ভালকৈ তিতা নাই সেইটো কাৰণে মই 10-11টা মানে চিটি দি দিম আপোনালোকৰ যেটা চিটি দিলে হয় তিতাৰ পিছত সিমানটা চিটি দি দিলে হৈ যাব মই এইখিনি দাইলখিনি একদম পূৰা ধুনীয়াকৈ সিজি গ'ল মই 10টাতকৈ বেছিয়ে চিটি দিলোঁ একদম পূৰা সিজি গ'ল ধুনীয়াকৈ এতিয়া মই পেন এখন গেছত তুলি লৈছোঁ আৰু পেনখন গৰম হ'লে ইয়াতে দি দিম মিঠাতেল অকণমান দিছোঁ অকণমান গৰম হ'বলৈ দিম অলপমান গৰম হৈছে ইয়াতে দি দিম মই গৰু ঘিউ মই ভাল পাওঁ কাৰণে দিছোঁ আপোনালোকে যদি ইচ্ছা কৰে নিদিলেও হ'ল যদি বেয়া পায় মানে নিদিলেও হ'ল কিন্তু দিলে ফ্লেভাৰটো ভাল হয় আৰু বাকীখিনি গৰম মছলাটো মই দাইলখিনি বনাওঁ মানে বইল কৰোঁতে দিয়ে থৈছোঁ সেইটো কাৰণে ইয়াতে জিৰা অকণমান দি দিছোঁ আৰু লগতে মই কাটি থোৱা পিঁয়াজ দিম অকণমান কালাৰটো চেঞ্জ হৈছে এতিয়া মই আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ এচামুচতকৈ অকণ কমেই দিছোঁ আৰু অকণমান এইখিনি কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি কালাৰটো চেঞ্জ হৈ গ'ল ইয়াতে মই দি দিম আধা চামুচ জিৰা পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ অকণমান যিমানটো লাগে আৰু সিমানটো মই হালধি পাউডাৰ দি দিম আৰু ধুনীয়াকৈ মিলাই ল'ম গোটেইখিনি আৰু অকণমান পানীও দি দিম যাতে জ্বলি নাযায় আৰু এতিয়া এইখিনি তেল ওলালৈকে ভাজি ল'ম আৰু লগতে মই আধা চামুচমান টমেটো কেচাপো দি দিম আৰু লগতে অকণমান মই চব্জি মছলাও দিছোঁ আধা চামুচতকৈ কম দিছোঁ এইখিনি ধুনীয়াকৈ তেল ওলালৈকে ভাজি ল'ম আৰু তাৰপিছত আমি ইয়াতে যিখিনি দাইল বইল কৰি ৰাখিছোঁ সেইখিনি দি দিম আৰু অকণমান কুহুমীয়া গৰম পানীও দি দিম যাতে ধুনীয়াকৈ মানে ডাঠ হৈ আছে দাইলখিনি সেইটো কাৰণে অকণমান কুহুমীয়া গৰম পানী দি দিম আৰু তাৰপিছতে অকণমান টাইম এইখিনি ৰাখি দিম আৰু এনেকৈ যদি খোৱা নাই খাই চাব বহুতেই বেছি টেষ্টি হয় মোৰ দাইলখিনি ডাঠ হৈ গ'ল সেইটো কাৰণে মই কুহুমীয়া গৰম পানী অকণ মিলাই পেলাই আৰু খালি কুকাৰটোত দি দিছোঁ আপোনালোকৰ যদি ডাঠ নহয় দাইলৰ পানীখিনি দি দিব আৰু যিমানটো পনীয়া বা ডাঠ কৰিব বিচাৰে তাৰ হিচাপত পানীখিনি দি দিলেই হ'ল আৰু যদি দি দিয়ে তেতিয়া কুহুমীয়া গৰম পানীয়ে দিব কাঢ়ি ল'লোঁ এতিয়া আমাৰ এইখিনি উতলি আছে এয়া মই একেবাৰে লাষ্টত অকণমান গৰম মছলা এড কৰি দিছোঁ একদম অকণমান
কেঁচা জলকীয়া দুটা এড কৰি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে কালাৰটো বঢ়াব বিচাৰিলে প্ৰথমতে ৰেড চিলি পাউডাৰ দিব পাৰে কিন্তু কেঁচা জলকীয়া গোন্ধটো ইয়াত ভাল লাগে কাৰণে মই কেঁচা জলকীয়া এড কৰিছোঁ এতিয়া অকণমান যিমানটো ডাঠ বা পনীয়া কৰিব বিচাৰে তাৰ হিচাপত ৰাখিলেই হ'ল মই অকণমান ডাঠ কৰি দিম আৰু তাৰপিছতে অফ কৰি দিম এয়া মোৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ যিমানটো মোক ডাঠ লাগিছিলে সিমানটো বহুত টেষ্টি হয় খাই চাব এবাৰ আৰু ইয়াতে আপোনালোকে যদি কেঁচা ধনিয়া থাকে সেয়া এড কৰি দিব পাৰে বহুত টেষ্টি লাগে কিন্তু মোৰ ওচৰত বৰ্তমান নাই সেইটো কাৰণে মই নিদিওঁ আমাৰ খানা খাবলৈ ৰেডি হৈ গ'ল মই ভাত বাঢ়ি ল'লোঁ আৰু লগতে এনেকুৱা দাইলৰ লগত পিঁয়াজৰ চালাড খুবেই ভাল লাগে আৰু লগতে আছে ডিম বইল চাট মছলা আৰু ক'লা নিমখ দি দিলে খুবেই ভাল লাগে আৰু আছে মোৰ স্পেচিয়েল দাইল আৰু কি লাগে নহয়নে এয়া মোৰ আজি খানা হেল্ল' গাইজ গুড মৰ্ণিং আশা কৰোঁ সকলো ভালেই আছে মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মাজত দুদিন চাগে গেপ হ'ল তাৰপিছতে মই ব্লগটো আকৌ কণ্টিনিউ কৰিছোঁ কাৰণ এই দুদিন মই বহুত বিজি আছিলোঁ আয়ুৰ কিছুমান প্ৰব্লেম চলি আছে মানে আয়ু যেনেকৈ স্কুলবিলাকৰ ইণ্টাৰভিউ কিবা কিবি এইবিলাক চলি আছে সেইবিলাকতে মই অলপমান বিজি আছিলোঁ আৰু মই লাহে লাহে আপোনালোকক কৈ থাকিম ঢেৰ প্ৰব্লেম চলিউশ্যন চব আহিছে বাৰু প্ৰব্লেমছ আহিলে ভগৱানে চলিউশ্যনো সমানেই দিয়ে আৰু সেইটো কাৰণে মানে এইবিলাক মানে কিবা কিবি ঢেৰ কিবা কিবি চলি আছে লাইফত সেইটো কাৰণে মানে মই ব্লগবিলাক মাজে মাজে দি আছোঁ আৰু মাজে মাজে এনেকৈ দুদিনমান এৰি পেলাই কণ্টিনিউ কৰি আছোঁ লাহে লাহে আকৌ ব্লগবিলাক ভালকৈ দিম বাৰু সেইটোলৈ অকণমান টাইম ধৈৰ্য ধৰিব লাগিব তাৰপিছতে মই ভালকৈ দিম আৰু এতিয়া আয়ু ড্ৰয়িং ক্লাছলৈ গ'ল আৰু মই ভাবিলোঁ ব্লগটো যিহেতুকে মই এৰি দিলোঁ মাজতে ভাবিছোঁ আজিৰ পৰা কণ্টিনিউ কৰোঁ আজি দুদিনৰ পিছতহে মই কণ্টিনিউ কৰিছোঁ আৰু আজি হৈছে ছানডে আজি মই এতিয়া আয়ুক স্কুললৈ পঠিয়াই মেলি উইনিহঁতক অকণমান ৱৰ্ক কৰালোঁ তাৰপিছত তাহাঁতক এতিয়া খাবলৈ চাবলৈ দি পেলাই ময়ো চাহ একাপ আৰু ব্ৰেকফাষ্টটো কৰি ল'লোঁ এতিয়া চাহ একাপ খাই আছোঁ ভাবিলোঁ আপোনালোকৰ লগত কথা পাতি লওঁ ফাৰ্ষ্টতে কাৰণ ব্লগটো নহ'লে থাকি যাব আৰু ইমান কষ্ট কৰি ব্লগ এটা ভিডিঅ' এটা শ্বুট কৰা হয় তাৰপিছতে যদি থাকি যায় পিছত বেয়াও লাগে আকৌ আধাতে এৰি দিলোঁ কেলৈ এনেকুৱা টাইপৰ লাগে সেইটো কাৰণে ভাবিলোঁ যে ব্লগটো কণ্টিনিউ কৰি লওঁ ঠিক আছে তেনেহ'লে আজিৰ দিনটো মোৰ লগত থাকিব ক'ৰ পৰা ক'ত পাবগৈ বাৰু মই ব্লগটো নাজানো কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ লগত থাকিবলৈ ঠিক আছে তেনেহ'লে থাকিব আৰু আগৰ ব্লগ আগতে মই যোনটো ষ্টাৰ্ট কৰিছিলোঁ ব্লগটো তেতিয়া কৈছিলোঁৱে যে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈ দিছোঁ ঠিক আছে তেনেহ'লে চাই থাকিব এতিয়া মই চাহকাপ ফিনিছ কৰি লওঁ তাৰপিছতে ভাবিছোঁ গাটো ধুই লওঁ কিন্তু মোৰ ঠাণ্ডা পানী দি গা ধুবলৈ একেবাৰে মন যোৱা নাই আৰু কাৰেণ্টটো নাই গিজাৰটো অন কৰিবলৈ ঠিক আছে তেনেহ'লে অকণমান টাইম বাট চাওঁ তাৰপিছতে গাটো ধুই দিমগৈ আৰু কাৰণ এতিয়া 11টা বাজিবলৈ হ'ল ঠিক আছে তেনেহ'লে মই অকণমান পিছত আপোনালোকক আকৌ লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে মই কিটচেনত আৰু পেন এখন গেছত তুলি লৈছোঁ আৰু ইয়াতে মই অকণমান মিঠাতেল দি দিম আৰু মই চব্জিখিনি বইল কৰি লৈছোঁ চব্জিত আছে ফুলকবি গাজৰ আলু এইখিনি মই বইল কৰি লৈছোঁ আৰু বাকী চব্জি মই কেঁচাকৈও ৰাখিছোঁ কিন্তু যোনখিনি বইল কৰিব লাগে সেইখিনি বইল কৰি লৈছোঁ আৰু বিশেষকৈ ফুলকবিত গেছ হয় এতিয়া সেইটো কাৰণে মই পানীটো পেলাই লওঁ ফুলকবি বনালে যেতিয়াই নবনাওঁ কিয় আৰু এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম তাতে নিমখ অকণমান হালধি অকণমান আৰু লগতে কাশ্মীৰী মিৰ্চ অকণমান দি দিম কালাৰৰ কাৰণে আৰু মই বইল কৰি লওঁতে অকণমান নিমখ দি লৈছোঁ আৰু এইখিনি অকণমান টাইম মই ফ্ৰাই কৰি ল'ম আপোনালোকে ইচ্ছা কৰিলে ডিপ ফ্ৰাই কৰিব পাৰে কিন্তু ডিপ ফ্ৰাই কৰাতকৈ এনেকৈ মই অকণমান ফ্ৰাই কৰি ল'ম জাষ্ট অকণমান ৰঙচুৱা হোৱালৈকে গ'ল্ডেন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম আৰু বাকী চব্জিখিনি মই ইয়াৰ লগতে দি দিছোঁ বইল কৰা নাই কাৰণ মই এতিয়া ফ্ৰাই কৰি ল'ম গোটেইখিনি বিন আৰু লগতে মটৰ আছে এনেকৈ খাবলৈ বহুত বেছি টেষ্টি হয় আৰু অকণমান কাশ্মীৰী মিৰ্চ দি দিছোঁ এনেকৈ এবাৰ বনাই যদি খোৱা নাই খাই চাব আৰু ৰুটিৰ লগতো ভাল লাগে এনেকৈ খাই পেলাই সেইটো কাৰণে মই যিহেতুকে বনাইছিলোঁ একদম চিম্পল ৰেচিপি হয় সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এতিয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে অকণমান গ'ল্ডেন কালাৰ হোৱাৰ পিছত মই এতিয়া আঁতৰাই লৈছোঁ কাঢ়ি লৈছোঁ তাৰপিছতে একেখন পেনেই মই ল'ম একেটা চচপেনেই ল'ম আৰু তাৰপিছত তাতো মই অকণমান মিঠাতেল দি দিম একদম অকণমান কাৰণ গোটেইখিনি ফ্ৰাই কৰি ৰাখিছোঁ সেইটো কাৰণে অকণমান মই মিঠাতেল দি দিম যাতে মই মছলাখিনি
ভাজিব পাৰোঁ সিমানটো। আৰু অকণ মিঠাতেলখিনি গৰম হ'লত ইয়াতে দি দিম জিৰা কেইটামান ফুটাই ল'ম। আৰু জিৰা কেইটামান ফুটোৱাৰ পিছত মই বিলাহী মিডিয়াম চাইজৰ এটা আৰু পিঁয়াজ অকণমান এটা মিডিয়াম চাইজৰ এফাল পিচি লৈছোঁ। আৰু তাৰপিছতে এইখিনি অকণমান মই ভাজি ল'ম। আৰু লগতে আদা নহৰুৰ পেষ্টটো মই আধা চামুচমান দি দিম। আৰু লগতে মিক্সি বাতিত যিখিনি লাগি আছে সেইখিনি মই ৱেষ্ট কৰা নাই, এইখিনি গোটেইখিনি মই দি লৈছোঁ। আৰু এইখিনি মই অকণমান ভাজি ল'ম। আৰু লগতে আদা নহৰুৰ পেষ্টটো মই আধা চামুচমান দি দিছোঁ। আৰু লগতে মই মছলাখিনি যিখিনি দিম সেইখিনিও দি যাম, লগে লগে ভাজি যাম। যেতিয়ালৈকে পানীখিনি আছে সেইখিনিৰ লগতে ধুনীয়াকৈ ফ্ৰাই হৈ যাব। ধনিয়া আধা চামুচমান দিছোঁ, জিৰা পাউডাৰ আধা চামুচ দি দিম। আৰু লগতে চব্জি মছলা যদি নাথাকে চিকেন পাউডাৰ দিব পাৰে, ভাল লাগে খাবলৈ। আৰু চব্জি মছলা একদম অকণমান দিছোঁ আৰু মিলাই ল'লোঁ। আৰু নিমখ একদম অকণমান পৰিমাণৰ দিছোঁ, কাৰণ মই আগতে নিমখ বইল কৰোঁতে দি থৈছোঁ আৰু ফ্ৰাই কৰোঁতে দি থৈছোঁ। দেখিছে হালধিও একদম অকণমান দিছোঁ, কাৰণ মই ফ্ৰাই কৰোঁতে যিমানটো লাগে সিমানটোতকৈ অকণমান কম দিয়ে থৈছোঁ। মিলাই ল'ব আৰু নিজে মছলাখিনি যেনেকৈ ভাল পায় তেনেকৈ কম বেছি কৰি ল'ব। আৰু অকণমান কচুৰি মেথি দি দিছোঁ। কচুৰি মেথি গোন্ধটো এইটো ভাজিৰ লগত খুবেই ভাল লাগে, সেইটো কাৰণে অকণমান কচুৰি মেথি দি দিছোঁ। লগতে মই গৰম মছলা পিছত দিবলৈ নথওঁ, লগালগ মই গৰম মছলা আধা চামুচতকৈও কম মই দি দিছোঁ। অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, যিমানটো জ্বলা খায় তাৰ হিচাপত দি দিব। আৰু এতিয়া তেল ওলালেকৈ এইখিনি ভাজি ল'ম। যিমানটো পানী দিলোঁ তাৰ লগতে মই মছলাখিনি দি গ'লোঁ, কাৰণ পিছত মোক মানে পানী দিবলৈ আৰু কোনো দৰকাৰ নাই, সেইটো কাৰণে তেল ওলালেকৈ ভাজি দিলোঁ। তাৰপিছতে যিখিনি ফ্ৰাই কৰি লৈছোঁ চব্জিখিনি মই দি দিছোঁ। আৰু এতিয়া ভালদৰে মিলাই ল'ম গোটেইখিনি। খাবলৈ বহুত বেছি টেষ্টি হয়, একদম চিম্পল খানা হ'লেও ভাল লাগে। একদম অকণমান পৰিমাণৰ পানী দি দিছোঁ। আৰু এতিয়া ঢাকোনখন লগাই দিম, গেছটো একেবাৰে কমাই দিম। আৰু যিমানটো সিজিবলৈ টাইম লাগে সিমানটো টাইম সিজাই ল'ম। আৰু তাৰপিছতে এইখিনি পূৰা ড্ৰাইকৈ, মানে পানী যদি থাকে ভাপৰ যোনখিনি পানী থাকে সেইখিনি ড্ৰাই কৰি ল'ব। আৰু মোৰ গোটেইখিনি সিজিয়ে গৈছে, ড্ৰাই হ'বলৈ দিব। আৰু ড্ৰাই হোৱাৰ পিছত এইখিনি ৰেডি হৈ যাব। এইখিনি দেখিছেনে পূৰা মোৰ ড্ৰাই হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু মোৰ খানা ৰেডি হৈ গ'ল। আৰু আজি খানা একদমেই চিম্পল। মই ঘৰতে থকা টেঙামৰা গুটি দি পেলাই মচুৰ দাইল বনাইছিলোঁ, আৰু লগতে এইটো ভাজি আছে। বিৰাটেই চিম্পল কিন্তু বহুত টেষ্টি। এনেকৈ যদি বনাই খোৱা নাই ভাজিটো বনাই খাই চাব, বহুত ভাল লাগে খাবলৈ। গুড ইভিনিং। এতিয়া কেইটা বাজিলে? 5টা 5:30 হ'বলৈ হ'ল, 5:20 হ'ল, 5 মিনিটমান ফাষ্ট আছে চাই ঘড়ীটো। আৰু মই ভাবিছোঁ এতিয়া ওলাওঁ, কাৰণ আমাৰ যাবলৈ আছে বিয়ালৈ। আজি 3-4খন বিয়া আছিলে, কিন্তু তাৰে মই এখনত যাম বুলি ঠিক কৰিলোঁ। বাকী গ'ল বাৰু এখনত যাম বুলি ঠিক কৰিলোঁ। একচুৱেলি যাম বুলিও মই একদমেই ভবা নাছিলোঁ, কাৰণ মোৰ ইমানেই গাটো বেয়া লাগিছিলে, কিবা চৰ্দি ফিল হৈছিলে। তাৰপিছতে টেবলেট এটা খাই পেলাই অকণমান মই ৰেষ্ট ল'লোঁ, ব্লেংকেট লৈ। গোটেই ঘৰটো অৱস্থা নাইকিয়া হৈ আছে, চবফালে কাপোৰ হৈ আছে। কাৰণ আজি কাপোৰ মই ধুইছিলোঁ, অলপমান সোমোৱাই পেলাই থৈ দিছোঁ, কিন্তু মোৰ জাপিবলৈ একেবাৰেই মন নগ'লে। এতিয়া মই মুখ হাত ধুই আহিছোঁ আৰু এতিয়া ওলাওঁ। ফাৰ্ষ্ট মই দেখুৱাওঁ ৰ'ব মই কি পিন্ধোঁ। ষ্ট্ৰি একো কৰি থোৱা নাই, কাৰণ মই আগতে পিন্ধি পেলাই এবাৰ ষ্ট্ৰি কৰি পিন্ধিলোঁ, তেনেকৈ থৈ দিছোঁ। এইটো ছেট পিন্ধিম বুলি ভাবিছোঁ ইয়াৰ লগত। জানো যাব নাযাব নাজানো, পিন্ধিলেহে গম পাম। যদি বেয়া লাগে তেতিয়া বেলেগ পিন্ধিম। আৰু কথা যাওঁ নাযাওঁ বুলি ভাবি পেলাই ওলাইছোঁ, কাৰণ নগ'লে বহুত বেয়া কথা হ'ব, সেইটো কাৰণে ওলাইছোঁ। বাকী মই নেলপলিছ বাৰু আগবেলাতে মানে ভাত চাত বনোৱা খোৱাৰ পিছতে মই লৈ ল'লোঁ। মানে যাম নাযাম সেইটো কনফাৰ্ম নাছিলে, কিন্তু এতিয়া নগ'লে বেয়া হ'ব। যিহেতুকে টেবলেটটো খাই অকণমান ভাল পালোঁ, সেইটো কাৰণে ওলাইছোঁ। পেলাই বিস্কুট খাই আছে, অকণমান আজি ধমকিও দিলোঁ, সেইটো কাৰণে অকণ মনটো বেয়াও হৈ আছে। আৰু নাযায়, ইয়াক মাহঁতৰ ঘৰত থৈ যাম, কাৰণ ইয়াক মোক হেণ্ডেল কৰাটো বহুত টান হৈ যায় ক'ৰবাত বিয়া চিয়ালৈ গ'লে। আৰু অকণমান টাইম আমি ৰখিম, সেইটো কাৰণেও মানে হেণ্ডেল কৰিবলৈ অকণ টান হ'ব ইমান টাইমৰ কাৰণে। সেইটো কাৰণে ব'লক এতিয়া ওলাই লওঁ ফাৰ্ষ্ট, তাৰপিছত আপোনালোকক মই লগ পাই আছোঁ। মই এইজনী ৰেডি হৈ গ'লোঁ, আৰু ইয়াৰ লগত পাৰ্চ এইটো লৈ যাম, ব্লেক কালাৰ চেইন থকা। আৰু এইযোৰ মই পিন্ধিছোঁ কেঁচা পাট, আৰু পাটৰ মেখেলাখন পাটৰ, ব্লাউজটো পাটৰ, আৰু চাদৰখন কেঁচা পাটৰ। এইজনী মই একদম চিম্পলকৈ ওলাইছোঁ, যিহেতুকে লাইট কালাৰ কাপোৰযোৰ, লেভেণ্ডাৰ কালাৰ। লিপষ্টিকটো লাইট পিংক টাইপৰ লিপষ্টিক এটা লৈছোঁ,
আৰু আইলাইনাৰ লৈছোঁ, বাছ সিমানেই। আৰু এতিয়া যাওঁ তেতিয়াহ'লে। এযোৰ কাপোৰৰ বহুত এটা ডাঙৰ ইনচিডেণ্ট আছে। মই বৰ্তাৰ ছোৱালীজনী বিয়াত কিনিছিলোঁ আৰু কফি পৰি গৈছিলে, লগালগ ভিনেগাৰ দি পেলাই মই ধুই দিলোঁ। কফি দাগটো এতিয়াও ক'ৰবাত অকণমান ভিজিবল আছে, কিন্তু বাচি গ'ল মোৰ কাপোৰযোৰ। একচুৱেলি এইযোৰ বনোৱাও আছিলে, কাপোৰযোৰ বনাবলৈ দিয়াও আছিলে, অকণমান এক্সপেঞ্চিভো আছিলে আৰু লগতে বিৰাটেই ধুনীয়া একদম। মানে এবাৰ দেখিয়ে এযোৰ বনাবলৈ মোলৈ দিছিলে, মোক নোকোৱাকৈ। সেইটো কাৰণে মৰমৰ হয় কাপোৰযোৰ, আৰু পাটৰ কাপোৰবোৰ এনেও মৰমৰে থাকে বাৰু। ঠিক আছে তেনেহ'লে এতিয়া গৈ থাকোঁ, আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। তাত গৈ মই ভিডিঅ' নকৰোঁ, লোকৰ প্ৰাইভেট বিয়াবিলাকত ভাল নালাগে ভিডিঅ' কৰিবলৈ। ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। দীঘলীয়াই হৈ গ'ল চাগে ব্লগটো, কিন্তু মই দি দিম, চাব আপোনালোকে। ঠিক আছে, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো সুস্থ থাকক, সুখী থাকক আৰু পজিটিভ থাকক। তাৰ কামনাৰে বাই।